নমস্কাৰ বন্ধুসকল, আপোনালোকক MC জ্ঞান সলিউশন চেনেলটিলৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি মই আপোনালোকক মেট্ৰিকৰ ৰিজাল্ট কেনেদৰে চাব, কেনেদৰে আপুনি এতিয়া চেক কৰিব আপোনাৰ ৰিজাল্টটো সেইটো দেখুৱাম। গতিকে আপোনালোকে ষ্টেপ বাই ষ্টেপ চাই যাব, ভিডিঅ'টো স্কিপ নকৰিব। বন্ধুসকল, আপোনালোকে হয়তো জানিব পাৰিছে যে আজি দিনৰ 11 বজাত আপোনালোকৰ মেট্ৰিকৰ ৰিজাল্টটো দিব আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ। গতিকে আপোনালোকে মই দেখুওৱা ধৰণে ইয়াতে সাৰ্চ বাৰত সেবা সাৰ্চ কৰিব। তাৰপিছত এনেকুৱা এটা পেজ অপেন হ'ব। ইয়াতে আপোনালোকে ওপৰত যিটো লিংক পাব sebaonline.org, তাত আপোনালোকে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত ইয়াতে ৰিজাল্ট লিংক দুটা দিয়া আছে। আপোনালোকে দেখিব পাৰিছে hslc AHM Assam Higher Secondary Examination 2020-21 result will be declared on 30th July 2021 at 11 AM, অৰ্থাৎ আজি দিনৰ 11 বজাত এই লিংকটো অপেন হ'ব। আপোনালোকে ইয়াতে দেখা যি ৰিজাল্ট লিংক দেখিবলৈ পাইছে, ইয়াতে ৰিজাল্ট লিংকত ক্লিক কৰিব। ইয়াতে ৰিজাল্ট লিংকত ক্লিক কৰাৰ পিছত আপোনালোকৰ যি ৰোল নাম্বাৰ আছে সেই ৰোল নাম্বাৰ বহুৱাই আপোনালোকৰ ৰিজাল্টটো চেক কৰিব পাৰিব। আপোনালোকে ইয়াতে দেখিব পাৰিছে ৰোল নাম্বাৰ B2, ইয়াতে আপোনালোকৰ ৰোল নাম্বাৰ, তাৰপিছত আৰু আপোনালোকৰ ইয়াতে 4টা ডিজিট যি আপোনালোকৰ এডমিট কাৰ্ড আছে তাৰ পৰা আপোনালোকে চাই ইয়াতে বহাই দিব। ইয়াতে বহাই দিয়াৰ পিছত আপুনি আপোনাৰ ৰিজাল্টটো ডাউনলোড কৰি ল'ব পাৰিব। গতিকে বন্ধুসকল, আশা কৰিছোঁ আপোনালোকে মোৰ এই ভিডিঅ'টো চাই ভাল লাগিল আৰু আপোনালোকৰ ৰিজাল্টৰ বাবে বেষ্ট অফ লাক থাকিল। আপোনালোকে আগুৱাই যাওক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেতিয়াহ'লে আপোনালোকে ভৱিষ্যতেও এনেকুৱা ধৰণৰ টেকনিকেল সঁহাৰি ভিডিঅ' পাই থাকিব। ধন্যবাদ।